অগ্নিসম্ভূতা। পাৰ্থ উভতিব ধৰিছে। এই সংবাদ মোৰ বাবে জীৱনৰ সকলো আনন্দ আৰু ঐশ্বৰ্য বিভূতিতকৈ শ্ৰেষ্ঠ। আঙুলিৰ মূৰত ক্ষণ গণি গণি আকাশৰ তৰা আৰু বৃক্ষপত্ৰ লেখি লেখি পাৰ কৰিছোঁ প্ৰতীক্ষাৰ যি আকুল সময়, সেয়া অচিৰেই শেষ হ'ব। অপৰাহ্ন শেষ হৈছে। পাৰ্থক আদৰিবৰ বাবে ব্যাপক আয়োজন চলিছে ইন্দ্ৰপ্ৰস্থত। মাটিৰ চাকি আৰু সুবৰ্ণ খচিত মৃৎপাত্ৰত সজাই ৰখা জোৰ বন্তিৰ পোহৰেৰে জিলমিলাই উঠিছে ৰাজপ্ৰাসাদ। যেন ইন্দ্ৰপুত্ৰক স্বাগতম জনাবলৈ সাজু হৈছে স্বয়ং ইন্দ্ৰপুৰী। গছলতিকাৰ বিনম্ৰ সেউজীয়াই ময়ূৰৰ দৰে পেখম ধৰিছে। ৰং আৰু সৌৰভ বিলাই লেৰেলিব ধৰা ফুলবোৰ পুনৰ সজীৱ হৈ উঠিছে। বতাহত ভাহি আহিছে অগৰু, চন্দন আৰু বিবিধ ফুলৰ মন মতলীয়া কৰা সুগন্ধি। পক্ষীৰ সুললিত গীত আৰু তপস্বী হবৰ পবিত্ৰ মন্ত্ৰোচ্চাৰণে মায়াৰ আৱেশ সানি দিছে ইন্দ্ৰপ্ৰস্থত। ইন্দ্ৰপ্ৰস্থ ইমান সুন্দৰ, ইমান প্ৰাণৱন্ত মই আগতে কেতিয়াও দেখা নাছিলোঁ। সমুদ্ৰৰ তৰংগৰ দৰে বুকুৰ আৱেগৰ ঢৌবোৰক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিছোঁ মই, ইন্দ্ৰপ্ৰস্থৰ ৰাণী পাঞ্চালীয়ে। কাক কিদৰে বুজাম? চাৰিজন ৰূপে গুণে অতুলনীয় স্বামীৰ বৰ্তমানতো পাৰ্থৰ অভাৱ মই তিল তিলকৈ অনুভৱ কৰিছিলোঁ। ইন্দ্ৰপ্ৰস্থৰ বিভূতি বৈভৱ, পতিহবৰ স্নেহ সাহচৰ্য আৰু আই কুন্তীৰ মমতাৰ উমৰ মাজতো পাৰ্থৰ অনুপস্থিতিত মাজে মাজে নিজকে মোৰ নিৰ্জন দ্বীপবাসিনীৰ দৰে লাগিছিল। আজিও সেই অভিশপ্ত দিনটোৰ কথা স্পষ্টকৈ মোৰ মনত আছে। জ্যেষ্ঠপতি যুধিষ্ঠিৰৰ শয়ন কক্ষৰ সুবৰ্ণ শয্যাত বহি মধুৰ আলাপত মগ্ন হৈ আছিলোঁ মই আৰু যুধিষ্ঠিৰ। মৃণালৰ দৰে কোমল মোৰ স্বাম দুহাত হাতৰ মুঠিত লৈ মোৰ ৰূপ, প্ৰজ্ঞা আৰু ধৰ্মীয় চেতনাৰ প্ৰশংসা কৰিছিল যুধিষ্ঠিৰে। হঠাতে ধুমুহাৰ দৰে হুৰমূৰকৈ সেই কোঠালিলৈ সোমাই আহিল পাৰ্থ আৰু কোঠাৰ একোণত থকা ধনু কাঁড় লৈ ধুমুহাৰ বেগেৰে ওলাই গ'ল। সেই সময়ত মুহূৰ্তৰ বাবে বিব্ৰত হোৱাৰ বাদে মোৰ মনলৈ আন একো কথাই অহা নাছিল। কিন্তু দুপৰৰ সূৰ্যৰ দৰে গম্ভীৰ হৈ পৰা যুধিষ্ঠিৰৰ মুখশ্ৰীয়ে মোক আমাৰ বিবাহৰ সেই বিশেষ চৰ্তটোলৈ মনত পেলাই দিলে আৰু শংকাত মই কঁপি উঠিলোঁ। পঞ্চপতিৰ সৈতে মোৰ অসাধাৰণ গৃহস্থিক
সুচল কৰি তুলিবৰ বাবে আমি সকলোৱে আলোচনা কৰি এটা চৰ্ত ৰাখিছিলোঁ। যদিহে মই এজন স্বামীৰ সৈতে শয়ন কক্ষত থকাৰ সময়ত আন এজন স্বামীয়ে সেই কক্ষত প্ৰৱেশ কৰে, তেনেহ'লে তেওঁ 12 বছৰৰ বাবে বনবাস খাটিব লাগিব। সেইদিনা এৰাব নোৱাৰা প্ৰয়োজনত সেই চৰ্ত ভংগ কৰিলে পাৰ্থই আৰু বন গমনৰ বাবে সাজু হ'ল। যুধিষ্ঠিৰে প্ৰিয় ভাতৃৰ সেই অপৰাধ ক্ষমা কৰি পাৰ্থক অৰণ্য যাত্ৰাৰ ক্ষেত্ৰত বাৰণ কৰাৰ চেষ্টা কৰিছিল। কিন্তু ধৰ্ম পালনৰ ক্ষেত্ৰত ইন্দ্ৰপুত্ৰ অবিচল হৈ থাকিল। ৰাজবস্ত্ৰ আৰু মুক্তহাৰ সুলুকাই থৈ শুভ্ৰ পুষ্পহাৰ পিন্ধি অৰণ্য যাত্ৰাৰ বাবে সাজু হোৱা প্ৰিয়তম স্বামীলৈ চাই মনে মোৰ হাহাকাৰ কৰি উঠিল। ইন্দ্ৰপ্ৰস্থৰ ৰাজসুখ এৰি পাৰ্থৰ সহচাৰিণী হ'ব পৰা হ'লে মই সুখী হ'লোহেঁতেন। সেয়াই মোৰ কাম্য আছিল। কিন্তু হৃদয়ৰ একান্ত আপোনজনৰ লগত পতি হ'লেও বনলৈ যোৱাৰ সৌভাগ্য মোৰ নাই। কাৰণ ধৰ্ম ৰক্ষাৰ বাবে তেওঁৰ 4জন অগ্ৰজ আৰু অনুজ ভাতৃকো মই পতিৰূপে বৰণ কৰিছোঁ। নিজকে সান্তনা দিলোঁ। মই অগ্নিসম্ভূতা যাজ্ঞসেনী। জুইৰ মাজত যাৰ জন্ম, প্ৰিয় বিৰহৰ অনলে তেওঁক কিদৰে পুৰি নিঃশেষ কৰিব? পাৰ্থ বনলৈ গ'লগৈ। মোৰ বাবে এৰি থৈ গ'ল শূন্য হৈ পৰা ইন্দ্ৰপ্ৰস্থ। বহু দিনলৈ নিজকে মোৰ শ্ৰুতবিহীনী মৃতপাই নিৰ্ঝৰিণীৰ দৰে লাগিছিল। আই আৰু পতিসৱৰ সন্তুষ্টিৰ বাবে দৈনন্দিন কৰ্তব্যত মই সমূলি হেলা কৰা নাছিলোঁ। মনৰ বেদনাক হাঁহিৰে ঢাকি ৰাখি সকলোকে বুজাবৰ যত্ন কৰিছিলোঁ। মই সুখী, তৃপ্ত। কিন্তু এয়া সহজ নাছিল। পাৰ্থবিহীন ইন্দ্ৰপ্ৰস্থ তৰুহীন, ছায়াহীন ৰৌদ্ৰপ্ৰান্তৰ দৰে মোৰ আত্মাক দহিবলৈ ধৰিলে। শান্তিৰ বাবে সূৰ্য প্ৰণাম আৰু সান্ধ্য উপাসনাত মই সখী হ'বৰ হতে অধিক সময় ব্যয় কৰিবলৈ ধৰিলোঁ। কিন্তু পাৰ্থ আছিল সেই সান্ধ্য আৰতিৰ পবিত্ৰ দীপশিখাৰ দৰে, যি মোৰ নিমাও আত্মাক পোহৰাই ৰাখিছিল। সেয়ে পাৰ্থৰ অনুপস্থিতিত মোৰ চকুৰ মণিত এন্ধাৰে ক্ৰমশঃ খোপনি পুতিব ধৰিলে। নীল পদ্মৰ দৰে মোৰ অগ্নিসম্ভূত শ্যাম শৰীৰ লাহে লাহে কান্তিহীন হৈ আহিছিল। জয় পৰা ফুলৰ দৰে ম্লান হৈ আহিছিল মুখশ্ৰী। স্বৰ্ণভূষণ আৰু সোণ ৰূপ মণি মুক্তা খচিত ৰাজবসনৰ প্ৰতি মই উদাসীন হৈ পৰিলোঁ। শৈলজ নদীৰ দৰে বৈ পৰা ঘন কৃষ্ণ কেশৰাজী ভালদৰে যতনাবলৈ মোৰ মন নোযোৱা হ'ল।
কাৰ বাবে এই ৰূপ? আৰ্যাবৰ্তত সকলোৰে মুখে মুখে চৰ্চিত হোৱা এই কুণ্ঠত কটা দেহ সুষমা কাৰ বাবে? যুধিষ্ঠিৰে ভাবিছিল, ধৰ্ম আৰু উপাসনাত মই নিজকে উচৰ্গা কৰিছোঁ। ভীমে সম্ভৱতঃ পাৰ্থৰ বিৰহে মোক বিষণ্ণ আৰু উদাসীন কৰি তোলা বুলি বুজিব পাৰিছিল আৰু হাঁহি ধেমালি আদৰ যতনেৰে মোক আৱৰি ৰাখিবলৈ যত্ন কৰিছিল। সান্ধ্য আৰতি সমাপন কৰি প্ৰত্যেক গধূলি প্ৰাসাদৰ উদ্যানৰ মাজত থকা সৰোবৰৰ তীৰত সখী নিতম্বিনীৰ সৈতে খোজ কাঢ়িছিলোঁ মই। সেই সময়তে কোনো এজন পতিৰ সৈতে নৈশ যাপন কৰাৰ পূৰ্বে পাৰ্থৰ ভাৱনা হৃদয়ৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলাবলৈ যত্ন কৰিছিল। উদ্যান আৰু সৰোবৰক নিৰ্মলতাৰে ধুই পেলোৱা কৌমুদীয়ে মোৰ হৃদয়কো নিকা আৰু পবিত্ৰ কৰি তুলিছিল। এনেতে এদিন খবৰ পালোঁ, পাতালত নাগ কন্যা উলুপিৰ পানী গ্ৰহণ কৰিলে ফাল্গুনীয়ে। শ্যামন্তক মণিৰ দৰে উজ্জ্বল আৰু আকৰ্ষণীয় উলুপিৰ সৈতে মোৰ প্ৰিয়তম স্বামীৰ বিবাহ বাৰ্তাই মোক অতিকে বিচলিত কৰি তুলিলে। বেদনা আৰু অভিমানত কাতৰ হৈ শয্যা লওঁতে ভাবিলোঁ, এই বেদনা কাৰো সৈতে ভগাই ল'ব পৰা নাযায়। বুকুত পাথৰ ৰাখি ইন্দ্ৰপ্ৰস্থৰ ৰাজৰাণীৰ ভূমিকা সুচাৰুৰূপে পালন কৰাত মই মনোনিৱেশ কৰিলোঁ। এদিন পুনৰ দূতে খবৰ আনিলে যে নৱপৰিণীতা উলুপিক পাতালতে এৰি কলিংগলৈ ৰাওনা হৈছে পাৰ্থ। কলিংগ তীৰ্থভূমি, বিভিন্ন দেৱ দেৱীৰ লীলাভূমি হোৱাৰ লগতে তপস্বীসকলৰো প্ৰিয়স্থান কলিংগ। আনহাতে কলা সংস্কৃতি, স্থাপত্য শিল্প আৰু পৰম্পৰাৰ ফালৰ পৰাও আৰ্যাবৰ্তত কলিংগ জাকত জিলিকা হৈ আছে। দূতে কৈছিল, বেদাদি অধ্যয়ন আৰু জ্ঞান চৰ্চাত সম্পূৰ্ণৰূপে নিমজ্জিত হৈছে পাৰ্থ। মোৰ অভিমান আঁতৰি গৈছিল। আচলতে পাৰ্থৰ প্ৰতি মোৰ প্ৰেম আছিল বিশাল নীলা আকাশৰ দৰে। অভিমানৰ কলীয়া ডাৱৰে ইয়াৰ স্বচ্ছতাক বেছি সময় ঢাকি ৰাখিব নোৱাৰে। পাৰ্থৰ মংগলৰ বাবে নীৰৱে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। সময় উকলি গ'ল। এইবাৰ স্বয়ং নাৰদ ইন্দ্ৰপ্ৰস্থলৈ আহিল অৰ্জুনৰ বাতৰি লৈ। নাৰদক আলহ উদক কৰি পূজা অৰ্চনাৰে আদৰা হ'ল। আই কুন্তি আৰু 4 পাণ্ডৱে অতিথিগৃহত দেৱৰ্ষিক আগুৰি ধৰিলে। মই দেৱৰ্ষিৰ আপ্যায়নৰ ব্যৱস্থা কৰাত ব্যস্ত আছিলোঁ। অতিথিগৃহত সোমায়েই আই আৰু স্বামীসৱৰ উজ্জ্বল আনন্দিত মুখাৱয়ব দেখি ভাবিলোঁ, নিশ্চয় অৰ্জুনৰ বীৰত্বৰ কাহিনী শুনাইছে নাৰদে, অথবা বিশেষ শুভবাৰ্তা। পাঞ্চালী, ভৱিষ্যতে যদিহে ধৰ্মযুদ্ধ হয়, নাগলোক, কলিংগ আৰু আৰ্যাবৰ্তৰ উত্তৰ পূৰ্বৰ পাৰ্বত্য ৰাজ্য মণিপুৰৰ সহায় আমাৰ পক্ষত থকাটো নিশ্চিত হ'ল। উৎফুল্লিত হৈ ক'লে ধৰ্মৰাজে। মোৰো আনন্দ লাগিল। সবিশেষ জানিবৰ বাবে ময়ো দেৱৰ্ষিৰ পঠানৰ কুশাসনত বহি পৰিলোঁ।
কিন্তু ই কেনে কথা? কলিংগৰ ৰাজনন্দিনী আৰ্যাক বিবাহ কৰালে পাৰ্থই। তলমূৰকৈ থাকি অশ্ৰুবন্যা ৰুধিবৰ যত্ন কৰিছিলোঁ। কিন্তু দেৱৰ্ষিয়ে পুনৰ শুনালে আন এক হৃদয় বিদাৰক খবৰ। কলিংগৰ পাছত উত্তৰ পূবলৈ ৰাওনা হোৱা অৰ্জুনে মণিপুৰৰ ৰাজকুঁৱৰী চিত্ৰাংগদাৰো পাণি গ্ৰহণ কৰিলে। বেজাৰত মুজুৰা মাৰি থকাটো ৰাজৰাণীৰ বাবে অশোভনীয়। তদুপৰি মোৰ হৃদয় মুচৰি নিয়া এই সংবাদে ইন্দ্ৰপ্ৰস্থত আনন্দৰ জোৱাৰহে নমালে। গভীৰ যাতনাক ঢাকি ৰাখি মুখত মিচিকীয়া হাঁহি লৈ মই আনন্দ প্ৰকাশৰ যত্ন কৰিলোঁ। নীৰৱে প্ৰাৰ্থনা কৰিলোঁ মোৰ মাতৃ সেই যজ্ঞাগ্নিক, হে মাতা, তোমাৰ পৰাই উদ্ভুত যাজ্ঞসেনীৰ শৰীৰে ধাৰণ কৰা মাতৃৰ হৃদয়ক ঈৰ্ষা, ক্ষোভ আৰু বেদনাৰ এই দহন সহ্য কৰাৰ শক্তি দিয়া। আনন্দ উৎসৱৰ আয়োজন চলিছিল প্ৰাসাদত। ধ্যানমগ্ন মুনিৰ দৰে ইন্দ্ৰপ্ৰস্থৰ আকাশত ভাহি অহা পানীগছা এটালৈ চাই চাই মই ভাবিলোঁ, মোৰ বুকুতো গোট মৰা চকুলোৰ ইমানেই বিশাল এটা পানীগছা আছে। কিন্তু কিমান দুৰ্ভগীয়া মই। আকাশৰ সৌ পানীগছাটোৰ দৰে মই যিকোনো মুহূৰ্ততে অশ্ৰুপাত কৰিবও নোৱাৰোঁ। কান্দিবৰ বাবে মই অপেক্ষা কৰিব লাগিব এটা নিৰল মুহূৰ্তলৈ, যি কাচিৎহে মোৰ দৈনন্দিন জীৱনত ভুমুকি মাৰে। বিৰহৰ জ্বালা, গোপন অশ্ৰু আৰু হুমুনিয়াহৰ নীৰৱ সাক্ষী হৈ দুঃস্বপ্নৰ দৰে 12টা বছৰ উকলি গ'ল। অৱশেষত পাৰ্থ উভতি আহিছে। দূতে খবৰ দিছে, উলুপি আৰ্যা আৰু চিত্ৰাংগদাক নিজ নিজ ৰাজ্যত এৰি থৈ আহিছে তেওঁ। সুখ আৰু আনন্দত হিয়া মোৰ থৌকি বাথৌ। প্ৰিয়জনৰ বাবে কৰা একান্ত প্ৰতীক্ষাৰ অৱশেষত সুখপ্ৰদ অন্ত হ'ব। এতিয়া পাৰ্থৰ বাবে অপেক্ষাৰতা কেৱল পাঞ্চালী। মই নাজানিছিলোঁনে যিমানেই সুন্দৰী নহওক নাগকন্যা উলুপি, কলিংগৰ সেই সুলক্ষণা ৰাজনন্দিনী অথবা পৰ্বতকন্যা চিত্ৰাংগদা, পাঞ্চালীৰ কাষলৈ উভতি আহিবই পাৰ্থ। ময়োতো বৰণ কৰিছোঁ পঞ্চৱতী। কিন্তু মোৰ হৃদয়ৰ গৰাকী, আত্মাৰ আপোন কেৱল ফাল্গুনী। তেনেহলে কিয় পাৰ্থৰ অন্যৰ প্ৰতি উপজা সাময়িক মোহত মই দুখী হওঁ, ঈৰ্ষা আৰু অভিমানত কাতৰ হৈ পৰোঁ? মোৰ নতুন বোধৰ উদয় হৈছে। জুয়ে পুৰা সোণৰ দৰে পবিত্ৰ আৰু উজ্জ্বল হৈ উঠিছে মোৰ হৃদয়, যি এতিয়া সৰ্বান্তঃকৰণেৰে পাৰ্থক আদৰিবলৈ সাজু হৈছে। ইন্দ্ৰপ্ৰস্থত আনন্দৰ বন্যা বৈছে। নহবনো কিয়, সম্পূৰ্ণ 12 বছৰৰ পাছত নিজ ৰাজ্যলৈ উলটি আহিছে আৰ্যাবৰ্তৰ শ্ৰেষ্ঠ বীৰ শাস্ত্ৰজ্ঞ ধনঞ্জয়।
ইন্দ্ৰিয়ক আৰু শ্বেতপদ্মৰে ঢাকি দিয়া হৈছে ৰাজআলি। মুনি তিৰোতা সকলোৱে আমডালি আৰিছে পদূলিত। মন্দিৰত মংগলধ্বনি বাজিছে। ডেকা গাভৰুসকলে সুন্দৰ পোছাক পিন্ধি ঘৰৰ পদূলিত থিয় দিছে পাৰ্থক আদৰিবলৈ। আৰু মই বহু দিনৰ মূৰত দাপোনৰ সন্মুখত থিয় দিছোঁ। কৃশ হৈ পৰা এই শ্যাম দেহলতা সান্ধ্য জোনাকৰ দৰে স্নিগ্ধ মুখলৈ আজি যেন অতীতৰ কান্তি উভতি আহিছে। নে মনৰ আনন্দই মোক নীলা সৰুজৰ দৰে উদ্ভাসিত কৰি তুলিছে। অৰ্জুনৰ প্ৰিয় পীতবস্ত্ৰেৰে সখীসৱে মোক সজাই তুলিছে। মণি মুক্তা আৰু স্বৰ্ণখচিত ভূষণে যেন সোণত সুৱগাহে চৰাইছে। কঁকালত কিংকিণী আৰু ভৰিত নুপুৰ পিন্ধিছোঁ। বিৰল সাগৰীয় মাণিকেৰে দীঘল কেশগুচ্ছ যতনাই পেলাইছোঁ। যুধিষ্ঠিৰৰ নিৰ্দেশত অৰ্জুনৰ প্ৰাসাদক নতুন ৰূপত সজাই তোলা হৈছে। বহুমূলীয়া শ্বেত পাথৰেৰে নিৰ্মিত বাসগৃহক আঁতৰৰ পৰা শংখমণিৰ দৰে লাগিছে। কাৰুকাৰ্য খচিত সুবৰ্ণ সজ্জাত মধুচন্দ্ৰিকাৰ নিশাৰ দৰে সিঁচি দিয়া হৈছে বহু ৰঙী গোলাপ আৰু পদ্মপুষ্প। নৱবধূৰ দৰে মই লজ্জাৱনত হৈছোঁ। যুধিষ্ঠিৰে নিশ্চয় মোৰ মনৰ আকুলতা বুজি পাইছে। সেয়ে এই আয়োজন। আহ, কিমান উদাৰ ধৰ্মৰাজ। বাসগৃহৰ পৰা বতাহত উৰি অহা ফুলৰ নিৰ্যাস বুকুত ভৰাই লৈ সখীসৱৰ দ্বাৰা বেষ্টিত হৈ মই অপেক্ষা কৰিছোঁ। কেতিয়া উপস্থিত হ'ব সেই মাহেন্দ্ৰক্ষণ? কেতিয়া পাৰ্থৰ মুখদৰ্শন হ'ব? কৃষ্ণা, পাৰ্থক আদৰিবৰ বাবে সাজু হোৱা। এয়া আই কুন্তীয়ে মোলৈ আগবঢ়াই দিছে আৰতিৰ পবিত্ৰ ৰূপৰ থালি। কিন্তু দুধাৰ মালা কিয়? মোৰ ওঠৰ কোণত হাঁহি বিৰিঙি উঠিল। তাৰমানে অৰ্জুনৰ লগতে ইন্দ্ৰপ্ৰস্থলৈ আহিছে যদুপতি কৃষ্ণও। হাতত মুক্তাৰ মালাধাৰ লৈ থিয় দিছোঁ অৰ্জুনৰ সন্মুখত। তেওঁৰ শ্যাম কলেবৰ পূৰ্ণ চন্দ্ৰৰ দৰে মুখশ্ৰী লৈ এতিয়া মই কেনেদৰে মূৰ তুলি চাম? এই আকুলতা চাতক পক্ষীৰ দৰে তৃষাৰ্ত হৈ থকা মোৰ নয়ন জুৰি কেনেদৰে থাপি দিওঁ ফাল্গুনীৰ পদুমৰ দৰে অক্ষিত। যদিও মই স্থিতপ্ৰজ্ঞা, জ্ঞান বিদ্যা আৰু অভিজ্ঞতাই যদিও স্থিৰতা আনি দিছে মোৰ ব্যৱহাৰত, ভয় হয় জানোচা প্ৰিয়তমৰ মুখদৰ্শনে মোৰ দীৰ্ঘ বিৰহৰ বেদনাক চকুলো কৰি বোৱাই দিয়ে। ভিজি যায় অক্ষিপল্লৱ। আহ, কিমান প্ৰহৰনো বাকী। সন্মুখত পৰি আছে নিতুল ৰজনী এটা, যি আমাক নিচেই কাষ চপাই দিব। পাৰ্থৰ প্ৰশস্ত বুকুত মূৰ গুজি মই পাৰ হৈ যোৱা 12টা বছৰ সকলো যাতনাক চকুলোৰ ৰূপত নিগৰাই দিম। মালাধাৰ লৈ দুহাত মেলি দিছোঁ, যেন কুমাৰী কন্যা হৈ প্ৰথমবাৰৰ বাবে পতিৰূপে বৰণ কৰিবলৈ লৈছোঁ মোৰ প্ৰিয়তমক।
কিন্তু এওঁ কোন? পাৰ্থৰ নিচেই কাষতে মিচিকি হাঁহিৰে কোন এওঁ স্বৰ্ণবৰ্ণী তন্নী? ইন্দ্ৰপ্ৰস্থক পোহৰাই ৰখা সহস্ৰ দীপবৰ্তিকাৰ জ্যোতিও ম্লান হৈ গৈছে যাৰ ৰূপত। উলুপি আৰ্যা বা চিত্ৰাংগদাতো অহাৰ কথা নাছিল পাৰ্থৰ সতে। এওঁ সুভদ্ৰা, শ্ৰীকৃষ্ণৰ ভগ্নী, অৰ্জুনৰ নৱপৰিণীতা। কোনে ক'লে এই কথা? এখন উৎফুল্লিত আৰ্যনগৰী আৰু হৰ্ষোল্লাসত ফাটি পৰা প্ৰজাগণৰ কোনেও নাজানিলে কেনেদৰে পঞ্চপতিৰ পত্নী পাঞ্চালীৰ হৃদয় নিমিষতে চূৰমাৰ হৈ গ'ল। কিন্তু মই ৰাজমহিষী, সাধাৰণ নাৰীৰ দৰে বিচলিত হোৱাৰ অধিকাৰ মোৰ নাই। মৃত যেন হৈ পৰা দুহাতেৰে অৰ্জুন আৰু সুভদ্ৰাক মই মংগল মাল্য পিন্ধালো আৰু ক'লো, ইন্দ্ৰপ্ৰস্থলৈ স্বাগতম। সুভদ্ৰা বিনয়ী, নম্ৰ, সুলক্ষণা। তেওঁৰ চেহেৰা যেনে সুন্দৰ, সিমানেই সুন্দৰ তেওঁৰ বাক্য আৰু ব্যৱহাৰো। মই আপোনাৰ দাসী বুলি মোৰ চৰণ স্পৰ্শ কৰা যাদৱ কুলৰ ৰাজকুমাৰীক ভগ্নীৰ স্নেহেৰে মই বুকুত সুমুৱাই ললো। কুণ্ঠত কটা তনু আৰু অপৰূপ মুখৰ এই সুৰসিক সতিনী বুলি ঈৰ্ষা কৰিব পৰা নাযায়। হোৱা আঁতৰত শংখমণিৰ দৰে পাৰ্থৰ শয়ন কক্ষই সুভদ্ৰাৰ বাবে অপেক্ষা কৰিছে। অলপ সময়ৰ আগতে মোক সাক্ষাৎ কৰিবলৈ আহিছিল পাৰ্থ। তুমি মোক ক্ষমা নকৰিবানে? সুধিছিল তেওঁ। ক্ষমা? আৰ্য ৰাজকুমাৰৰ বহু বিবাহ বিধিসন্মত। আপুনিতো একো অপৰাধ কৰা নাই। ক্ষমাৰ কথা আহিল ক'ৰ পৰা? নিৰ্লিপ্ত হৈ মই ক'লো, তুমি অনন্যা কৃষ্ণা। পাৰ্থই ক'লে, এৰা মই অনন্যা, কাৰণ পাণ্ডৱৰ মাতৃবাক্য পালনৰ বাবে হৃদয়ৰ অনিচ্ছা সত্ত্বেও মই পঞ্চপতি বৰণ কৰিব পাৰোঁ। হৃদয়ক টুকুৰা টুকুৰ কৰি পেলোৱাটো ক্ষোভ আৰু অভিমানক স্বাভাৱিকভাৱেই গ্ৰহণ কৰোঁ। অন্ততঃ বুকু চিৰাচিৰ হৈ গ'লেও বাহিৰত কোনেও তাৰো মান নাপায়। তাৰমানে যি নাৰীয়ে ধৰ্মৰ নামত পিতৃকুল আৰু স্বামীবংশৰ মংগলৰ বাবে সংসাৰৰ নীৰৱ অনলত নিজকে নৈবেদ্য কৰি উচৰ্গা কৰে, তেওঁ অনন্যা। অৰ্জুনৰ মুখাৰৱত অপৰাধীৰ ভাৱ এটা আছিল। তদুপৰি এক ধৰণৰ দীপ্তি, এক ধৰণৰ মগ্নতা আছিল। তেওঁৰ চকুত মোৰ বাবে আকুলতা নাছিল, ভাল পোৱাও নাছিল। যদি কিবা আছিল, সেয়া হ'ল সমীহ আৰু কৃতজ্ঞতা। মোৰ এনে লাগিছিল, সুভদ্ৰাৰ কেঁচা সোণৰ দৰে উজ্জ্বল স্থিতিৰ ওচৰত দূৰৰ তৰাৰ দৰে মই নিষ্প্ৰভ হৈ পৰিছোঁ। এয়া এতিয়া মোৰ সন্মুখত নতমস্তক হৈ ৰৈ আছে সুভদ্ৰা।
পাৰ্থৰ নৱপৰিণীতা। পাৰ্থই নিশ্চয় পুষ্পশয্যাত বহি অপেক্ষা কৰিছে সুভদ্ৰাৰ বাবে। যাবলৈ সাজু হৈ পুনৰ মোৰ চৰণ স্পৰ্শ কৰিলে সুভদ্ৰাই। সুখী হোৱা ভগ্নী, সৌভাগ্যৱতী হোৱা। মই অন্তৰ উজাৰি সুভদ্ৰাক আশীৰ্বাদ দিলোঁ আৰু অৰ্জুনৰ প্ৰাসাদৰ পদূলিলৈকে আগবঢ়াই দিলোঁ। শুই আছে ইন্দ্ৰপ্ৰস্থ। শয়ন কক্ষৰ কাষতে থকা উদ্যানৰ নীল সৰোবৰৰ দাঁতিত বহি মই সাৰে আছোঁ। গলা ৰূপৰ দৰে এটুপ এটুপকৈ সৰি পৰা জোনাকত ডুব গৈ আছে নিশাৰ নগৰী। নীলা পানীত বিম্বিত হোৱা মোৰ শ্যাম শৰীৰে যেন মোকেই বিদ্ৰূপ কৰিছে। তাৰমানে পুৰুষৰ বাবে কেৱল শৰীৰ সঁচা। বয়সে যাক সহজে ক্ষয় নিয়াই, ভাঙি মুচৰি মষিমূৰ কৰি পেলায়। অবিনশ্বৰ আত্মাতকৈ সময়ত বেছি সত্য হৈ ধৰা দিয়ে সেই নশ্বৰ সৌন্দৰ্য। পাৰ্থ আৰু কেতিয়াও মোৰ বাবে ব্যাকুল নহ'ব। কেতিয়াও নুশুনিব মোৰ আত্মাৰ প্ৰাৰ্থনা। হৃদয় উপচি পৰা প্ৰেম আৰু আনুগত্যৰ নীৰৱ উচ্চাৰণ কেতিয়াও পাৰ্থই উপলব্ধি নকৰিব। অথচ পাৰ্থৰ বাবে অহোৰাত্ৰি নীৰৱ প্ৰাৰ্থনা, গোপন অশ্ৰুপাত। কান্দোনত ভাগি পৰিছো মই। চন্দ্ৰালোকিত এই নিশা মই মোৰ হৃদয়ক সম্পূৰ্ণৰূপে পখালি পেলাম, যাতে ই আৰু কেতিয়াও কাৰো পৰা একো প্ৰত্যাশা নাৰাখে। সুখময় প্ৰেমময় দিনৰ সপোন সাঁচি ৰখা দুচকুৰ পৰা বোৱাই দিম সকলো অশ্ৰু, যাতে ই কেতিয়াও আৰু সপোন নাসাঁচে আৰু এই অগ্নিসম্ভূতা শৰীৰ, এই শৰীৰক মই বহন কৰিব লাগিব যেতিয়ালৈকে ধৰাত ধৰ্ম স্থাপন নহয়। পাঞ্চালী, কোনে হাত থলে মোৰ বাউসী চুলিত? কোনে মাতিলে ইমান কাতৰ ভাৱে? মমতাময়ী জোনাক, এয়াচোন পাৰ্থ। নাকান্দিবা পাঞ্চালী, হাজাৰ সুভদ্ৰায়ো মোৰ পৰা তোমাক আঁতৰাই পঠাব নোৱাৰে। এইবোৰ বিবাহ আৰু সম্পৰ্ক ৰাজনৈতিক মিত্ৰতাৰ বাবে। পাৰ্থ কেৱল তোমাৰ। মধুৰ কণ্ঠেৰে তেওঁ কৈ গ'ল। নীলপদ্মৰ দৰে চকুত অসীম ভালপোৱা লৈ এয়া মোৰ সন্মুখত ৰৈ আছে ফাল্গুনী। চন্দ্ৰালোকিত নিশা, দেৱতাৰ দৰে জিলিকি উঠা মোৰ প্ৰিয়তম পুৰুষে প্ৰেম আৰু আকুলতাৰে দুহাত প্ৰসাৰিত কৰিছে মোৰ ফালে। মিচিকি হাঁহিৰে মাতিছে, আহা কৃষ্ণা। হয়তো পুনৰ এবাৰ জানি শুনি পাৰ্থৰ এই চলনাক
সত্য বুলি মই মানি ল'ম। কিন্তু তাৰ আগতে কোনে ক'ব মোক মোৰ সন্মুখত থিয় দি থকা এই পাৰ্থ সত্য নে ভ্ৰম?